आपका भी नहीं है। বিগত নিৰ্বাচন সমূহতো ভোটাধিকাৰ সাব্যস্ত কৰি থকা প্ৰায় 40 গৰাকীতকৈ অধিক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত। ডুমডুমা টাউনৰ 3 নম্বৰ ৱাৰ্ডৰ ৮৮ নম্বৰ কেন্দ্ৰতো সংঘটিত হৈছে এই ঘটনা। ভোটৰ লিষ্টত নাম নথকাৰ বাবেই ৱাৰ্ডতো বিগত বিধানসভা নিৰ্বাচন পৌৰসভা নিৰ্বাচন ইত্যাদিত ভোট দি অহা ভোটাৰসকলে ভোটদানৰ পৰা বঞ্চিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনী আয়োগৰ এনে কাণ্ডক সমালোচনা কৰা দেখা যায়। এনেদৰে একেটা ৱাৰ্ডতে 40তকৈ অধিক ভোটাৰে ভোটদানৰ পৰা বঞ্চিত হোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডুমডুমাত। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম। कागज सब है कागज हम लोग को नहीं दिए थे इस बार तो पापा मैंने जाकर ইমান বছৰৰ পৰা আমি ভোট দি আছো ন মই সদায় পৰা সদায় ভোট দিবলৈ এই বছৰ নামটো কেলে নাই এই কাগজখন ঘৰত দিয়া নাছিলে বাবাই সুধিলে কৈছে কি এই ভোট দিব পাৰিব এতিয়া পুনৰ অফিচত গৈ ভোট দিবলৈ যেতিয়া কৈছোঁ সিহঁতি কৈছে কি ডিলিটেড নাম আছে এইটো কেনেকৈ হয় এইটো কিবা বিচাৰ কৰিব লাগে ন আমি সদায় ভোট দিয়া মানুহ একচেণ্টটো নাই হোৱা। কি নাম আপোনাৰ? মোৰ নাম ৰুকসাৰ খাতুন হয়।